সকলোৱে জানে যে আমাৰ সন্মুখত আমাৰ লোকসভা নিৰ্বাচন আহি আছে আৰু সকলো ৰাজনৈতিক দলে নিজাববীয়াকৈ প্ৰস্তুতি চলাইছে। আমিও UPPL দল হিচাপে আমাৰ প্ৰস্তুতি চলাই আছোঁ আৰু আমাৰ মহিলা শাখাক লৈ আজিৰ এই লিডাৰশ্বিপ মিটিং এটা লোৱা হৈছে। আমাৰ দৰং ওদালগুৰি লোকসভা সমষ্টি হিচাপে আমাৰ যিমানখিনি ব্লক আৰু ডিষ্ট্ৰিক্ট ইয়াতে ইনক্লুড হৈছে, আমাৰ সকলোখিনি সদস্যক লৈ আজিৰ আমাৰ এই আলোচনা পৰ্বটো লোৱা হৈছে। কোকৰাঝাৰৰ মানে যি নিৰ্বাচন যিহেতু আহি আছে সেইটো আপোনাৰ দৃষ্টিত কেনেকুৱা? কোকৰাঝাৰ লোকসভা সমষ্টি হিচাপে নিৰ্বাচন যিটো আমাৰ দলৰ পৰা আমাৰ প্ৰস্তুতি লোৱা হৈছে আৰু আমি সম্পূৰ্ণৰূপে সাজু আৰু এইটো একেবাৰে নিশ্চিত যে আমাৰ মিত্ৰজোঁটৰ পৰা যিজন প্ৰাৰ্থী থাকিব তেখেতে মানে বিপুল ভোটত জয়যুক্ত হ'ব। কিন্তু আজিলৈকে দেখিলোঁ মানে যদিও আপোনালোকে পলিটিকেল পাৰ্টিত আছে কিন্তু মহিলাখিনি ক'ৰবাত বঞ্চিত কৰা হোৱা নাই নে? আমিতো মানে দেখা পাওঁ প্ৰাৰ্থীবিলাক মানে ঘোষণাত ৰৈ যায়। নাই, এনেকুৱা নহয়। একচুৱেলি যিমানখিনি পাৰা গৈছে, যিমানখিনি আমাৰ মানে বিগত সময়তো যিমানখিনি আমাৰ মহিলাৰ পৰা দিবলগীয়া আছিল দিয়া হৈছে আৰু এতিয়া আৰু বেছিকৈ মহিলাসকলে সুযোগ পাব অনাগত দিনত। গতিকে বঞ্চিত বুলি ক'লে এইটো একেবাৰে ভুল হ'ব বুলি মই ক'ম, কাৰণ আমাৰ ইয়াতে মহিলাসকলক বহুতখিনি সুবিধা দিয়া হৈছে আৰু মহিলা আমাৰ যিখিনি লিডাৰ্ছ আছে এতিয়া বহুত এক্টিভলি কাম কৰি আছে চবে। অনাগত দিনত আমি মহিলাসকলে ভালে সংখ্যক মানে চিটত বা আমাৰ বিভিন্ন স্তৰত কাম কৰিবলৈ সক্ষম হৈছোঁ বুলি ক'ব পাৰোঁ। প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰ চলি আছে মহিলাসকলৰ কাৰণে বহুত আঁচনি লৈছে, সেই আঁচনিবোৰক লৈ আপোনালোকে সন্তুষ্ট নে? হয়, আমি আঁচনিবিলাকক লৈ সন্তুষ্ট, কাৰণ মহিলাসকলক আগুৱাই যোৱাৰ কাৰণে বহুতখিনি আঁচনি দিয়া হৈছে আৰু ইয়াতে আমাৰ বহুত আমাৰ মহিলাসকলে উপকৃত হৈছে। স্বাৱলম্বী হোৱাৰ কাৰণে যিখিনি আমাৰ আঁচনিৰ প্ৰয়োজন তাতকৈ বেছিয়েই হৈছে বুলি ক'ব পাৰি। নিৰ্বাচনত আপোনালোকৰ ভূমিকা কি হ'ব মহিলা হিচাপে, যিহেতু ভোটাৰ অধিক সংখ্যকে অংশগ্ৰহণ কৰে? আগন্তুক নিৰ্বাচনত আমাৰ মহিলাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা হ'ব আৰু আমাৰ মহিলাসকলে বহুতখিনি আমাৰ কাম কৰি আছে। বিভিন্ন পৰ্যায়ত আমাৰ মহিলা নেত্ৰীসকলে কাম কৰি আছে আৰু আমি আগন্তুক সময়ত মহিলাসকলে বহুত মানে ভাল এটা ফলাফল আনিব পাৰিম বুলি আমি আশাবাদী। বহুত মহিলা ঘৰৰ ভিতৰত আজি সোমাই থাকে, তেখেতসকললৈ কি আহ্বান থাকিব? বহুত মহিলা ঘৰৰ ভিতৰত সোমাই আছে আৰু বহুতো ওলাইয়ে আছে। আপোনালোকে চাইছে যে আমাৰ চৰকাৰ হোৱাৰ পিছৰে পৰা মহিলাসকলে বহু পৰিমাণে সহযোগ কৰি আছে। সকলোৱে ৰাজনীতিকভাৱে যিখিনি মানে জ্ঞান মানে পাব লাগে বা পাইছে, এতিয়া বহুতখিনি মহিলা আমাৰ ওলাই আহিছে আৰু আমাক সহযোগিতাও কৰিছে।